এইখিনিত আছিল ক'ৰ পৰা আছিল এই বাহিৰৰ পৰা এইখিনি জাগাখিনি কি জাগা সৌৰামুৰি সৌৰামুৰি হয় নেকি সাপটো কেনে সাপ আছিল তো কলা হ'লে গ'লে ভাল পাইছোঁ মই আৰু হয় নেকি বাৰু চাই লওঁ আমি ঠিক আছে বাৰু আছে নে নাকি কি ভয় নালাগে নেকি আমার হাতে দাও বড় মতো পাকালো পাকালো বাইরে যো চল ফেলালো গ্লাভছ নি ল'ব লাগে আসুন মই নাযাওঁ নহ'ব মই নাযাওঁ তাকে মানুহটোৰ সমানে হ'ব দীঘলটো পেজ কিনি ল'ব লাগে ফেচবুকত সিস্টেমটো বনাব না আৰু সিস্টেম কৰিব লাগে সিস্টেম হবে না এৰি নেটবো কিন্তু নহয় এৰি দিম ক'ত এৰি দিব ভাল জাগা চাই দিম জংঘল বেছি আছে হয় নেকি আৰু দ্বিতীয়বাৰটো নুহুৰকে দুবাৰ নাহে আৰু কিমান দিন নহ'লে সাপটো ধৰিবৰ কাৰণে কৃষ্ণ মুখছি নেকি কি বলতো
আৰু যে আমি দেখলি যে ফাৰ্ষ্ট দিছি যে এইটো হয় এইটো কৰবে ধৰিল দে এটা কেনেকৈ ধৰা তুমি এই বস্তুটো ঠিক আছে ঠিক ধৰে কিন্তু আমিতো ভাই এইটো বস্তু দেখি আমি ওচৰত যাব সেইটো সাপ বুলি চবেই বিষ বুলি ভাবে বিষাক্ত চবাবে বিষাক্ত নহয় মই দেখলি তাৰমানে সাপেই ফেটি বুলি ভাবো সাপেই ফেটি বুলি ভাবো মই এইটো আপুনি গলা চলে সাপ দেখলি মই ভাবো যে বিষ নাই কি সাপ কিন্তু আমি সাপ চিনি নাপাওঁ এইটো আপোনাৰ বিষ নাই লেংগুৱেজ কিছুমানে কয় এইটো নাইট কাটা থাকে বুলি কয় কিন্তু নাই গোৱা নাই মাৰি এইটো একো নাই এইটো বিষ নাই এইটো সাপে কামুৰি আনে মানুহ এইটো কৰবে ধৰিল দিয়া এইটো কৰে কৰে কামুৰে কামুৰিলে কিন্তু এইটো বিষ নাই এইটো বিষ নাই এই বুলি ক'লেও আমাৰ ফালৰ পৰা আমি নমস্কাৰ আমি যাবা দে মই টাচ কৰি চাব নেকি টাচ কৰি চাব আৰু মইতো আজি 5 বছৰ 6 বছৰৰ পৰাই সাপে ধৰি আছো সেইটো লৈ আৰু ধৰি খেতি যিকোনো সাপ এই সাপবিলাক যে আপুনি ধৰে এনেকে কিবা আপোনাৰ কিবা মন্ত্ৰ তন্ত্ৰ এইটোতো মেইন কুৱেশ্যন মন্ত্ৰই আছে নে কি আছে ভাল কুৱেশ্যন কৰিছে সাপৰ কোনো মন্ত্ৰ নাই সাপে ধৰক যিকোনো সাপে যদি আপোনাক বাইট কৰে মানে কামোৰাৰ লগে লগে আপুনি মেডিকেলত যাব মেডিকেলত যাই হেৰি কৰিব কিন্তু ওজা চোজা একো নকৰিব সাপৰ মন্ত্ৰ নাই মই আজি ফাৰ্ষ্ট টাইম এনেকে সাপৰ ওচৰত একো মন্ত্ৰ নাই ধৰি থকা বুলিও মোৰ তথাপিতো মোৰ বিশ্বাস হোৱা নাই কিজানি মোৰ ফালে আহিছে সাপৰ একো মন্ত্ৰ নাই মই এই বস্তুটো দেখিলে সেই জেগাটোত তাৰমানে 2 মাহ 3 মাহ গ'লে মই নাযাওঁ এই সাপ থাকিলে আমি থাকিব পাৰিম মানুহ থাকিব পাৰিম সাপ নহ'লে কাম নাই ওচৰত সাপ চাপ লৈ আমি এওঁকে নিশ্চয় মাতিব লাগিব ৰাতি হ'লেও আহিব লাগিব কাৰণ যিহেতু বস্তুটো আমি মইতো ৰাতি দিন বুলি কথা নাই মই খাব পাৰিম মোৰ ঘৰতো ওলাইছিল এইটো বাকৰাজ আছিল নেকি এইটো আমি ইয়াতে আমি বাকৰাজ বুলি কওঁ যিটো লিখা যায় সেইটো ধুন্দুলি গুম বুলি কয় আৰু ইংৰাজী নামৰ তাৰ কপাৰে এইটো মই দেখা পাই লগে লগে ফোন কৰিলোঁ এওঁ আহি পেলাই ধৰি পেলাই আনি পেলাই আমি যদি আপোনালোকৰ যদি ঘৰত সাপ ওলায় তেতিয়াহ'লে মোৰ নাম্বাৰ ফোন দিব 8724 লৈ ল'বা সকলোৱে নেক্সট টাইম এনেকুৱা হ'লে ভয় কৰিব লগা কথা একো নাই যাবা দিয়ে এৰি দিয়ালৈ পুৰা ফাই যাব না কিয় গম পাইছে ছাৰ ক'ত কমাই দিলে জিলৰ মাজত তুমি চলি দিন ক'ত ধৰিছোঁ ক'ত